নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি ভিডিঅ'টো ঘৰ মোচাৰ পৰা আৰম্ভ কৰিছোঁ। ঘৰ মোচা মানে কি, অহাকালিলৈ জন্মাষ্টমী আগদিনাখনে ঘৰটো মুচি লৈছোঁ। তাৰপিছতে গুচি গ'লোঁ কাপোৰ কেইটামান ধুবলৈ। কাপোৰ কেইটামান আগতীয়াকৈ কাপোৰখিনি এখিনি ধুইছিলোঁ। তাৰপিছতে সৰু ল'ৰা ছোৱালী থকা ঘৰ ন, ঢেৰ কাপোৰ ওলায়। তাতে মোৰো কাপোৰ কেইটামান আছিলে, সেই কাপোৰ কেইটাও ধুলোঁ। এইপিনে খুৰাৰ লগতো মই কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি কৈছোঁ। আৰু এইপিনে অকণমান সময়ৰ পিছতে 4:30মান বজাত বেটীহঁতি গুচি গ'ল বৰ্তাকৰ ঘৰলৈ। ময়ো কাহ চাহ ধুই মেলি 4:30মান বজাত আজৰি হৈছোঁ। তাৰপিছত কিনো ভাত খাম বুলি ভাত কেইটামান লৈছোঁ আৰু মানে হিচাপত আৰু কেইটামান লৈছোঁ। এনেও মই বেছি ভাত নাখাওঁ। তাৰপিছত এইপিনে মোৰ ফুডৰ চেনেলতো দিব লাগে, সেইকাৰণে অকণমান ডেকৰ কৰি লৈছোঁ। আজি ৰচুন লৈছোঁ, মই ৰচুন নাখাওঁ। আপোনালোকে মোৰ ভিডিঅ'ত লাইক কমেণ্ট নকৰে, মোৰ একদম হাই প্ৰেছাৰ হৈছে। সেইকাৰণে ৰচুন 3 ফুটা লৈ লৈছোঁ। আৰু ভাতত আছিলে ঔটেঙা দাইল। আৰু অকণমান দেৰি পিছতে গুচি আহিলোঁ মই চেগুনবাৰীলৈ বুলি। চেগুনবাৰীত ডিছলাইট কিটচেন এখন খুলিছে, মানে ৰেষ্টুৰেণ্ট এখন, আৰু তালৈকে গুচি আহিলোঁ। গৌৰীয়ে লগ ধৰিলে, আৰু গৌৰীৰ লগতে বায়েক এজনী আহিছিলে। গৌৰী বা তিনিচুকীয়াৰ পৰা কাৰেংবা বুলি কয়, তিনিচুকীয়াৰ পৰা কাৰেংবা আহিছিলে। আৰু আমি গোটেই তিনিজনী ওলাই আহিলোঁ অকণমান। ওলাই আহি মেলি দেখিছে ষ্টেপ বাই ষ্টেপ গৈ আছোঁ। ইমান ওপৰত একদম মই নোৱাৰোঁ, মই ইমান ওপৰত খোজকাঢ়িবলৈ, ষ্টেপ খোজকাঢ়িবলৈ এনে শকত মকত মানুহ, টপিলা চপিলা বিষ হৈ যায়। তাৰপিছত আহি আমি ডিছলাইট কিটচেনৰ একদম সন্মুখত পালোঁহি। পাই মেলি সোমাই গ'লোঁ, এণ্ট্ৰি লৈ ল'লোঁ আমি ভিতৰলৈ গৈ অলপ বহিলোঁ মেলিলোঁ, ফটো চটো ক্লিক কৰিলোঁ। আৰু দেখিছে ইমান ধুনীয়া ভিউ। এইটো চাইডে গ্লাছখন দিয়া আছে, একদম গোটেই ৰাস্তাটো দেখি পায়। কিন্তু ৰাস্তাটো দেখাতকৈ পাহাৰ এখন হোৱাহেঁতেন আৰু ভাল লাগিলে হয়, ইমান ধুনীয়া লাগিছে। তাৰপিছত আমি ফটো চটো ক্লিক কৰিলোঁ, আৰু কোনে কি খায় বুলি মানে অৰ্ডাৰ দিছে। তাৰপিছত আমি কফি, পনীৰ টিক্কা, তাৰপিছত কলকাতা বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ। এইখিনি ভালেই লাগিলে বাৰু। কলকাতা বিৰিয়ানী মই ভাল নাপালোঁ, তাতকৈ মই ঘৰতে ধুনীয়াকৈ বনাই দিওঁ। তো আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পায় লাইক কৰিব, কমেণ্ট